Hello friends, welcome to my channel Compass 360. আজিৰ এই ভিডিঅ'টোত Assamese literature অৰ্থাৎ অসমীয়া সাহিত্যৰ পৰা কেইটামান ইম্পৰ্টেন্ট জিকে উল্লেখ কৰা হৈছে। এই জিকেসমূহ প্ৰায় সকলোবোৰ এক্সামতে আহি থাকে। প্ৰথম প্ৰশ্নটো হৈছে Who compiled and published the first Assamese dictionary in 1867? ইয়াত কৈছে যে 1867 চনত প্ৰথম অসমীয়া অভিধানখন কোনে সংকলন আৰু প্ৰকাশ কৰিছিল। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে অলিভাৰ কাটাৰ, বি নম্বৰত আছে মাইলছ ব্ৰনছন, সি নম্বৰত আছে হিৰেন গোহাঁই আৰু ডি নম্বৰত আছে হৰেন বিশ্বাস। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপচন বি মাইলছ ব্ৰনছন। অৰ্থাৎ 1867 চনত প্ৰথম অসমীয়া অভিধানখন মাইলছ ব্ৰনছনে সংকলন আৰু প্ৰকাশ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে Who was the first editor of the Assamese magazine জোনাকী? ইয়াত কৈছে যে অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে লক্ষ্মীনাথ বেজবৰুৱা, বি নম্বৰত আছে মাইলছ ব্ৰনছন, সি নম্বৰত আছে চন্দ্ৰকুমাৰ আগৰৱালা আৰু ডি নম্বৰত আছে হেমচন্দ্ৰ বৰুৱা। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপচন সি চন্দ্ৰকুমাৰ আগৰৱালা। অৰ্থাৎ জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট প্ৰশ্নটো হৈছে Which one is the first modern Assamese play? ইয়াত কৈছে যে প্ৰথম আধুনিক অসমীয়া নাটক কোনখন। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে মহাকাল, বি নম্বৰত আছে ৰামনৱমী, সি নম্বৰত আছে শিকাৰ, ডি নম্বৰত আছে কৃষ্ণলীলা। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপচন বি ৰামনৱমী। অৰ্থাৎ প্ৰথম আধুনিক অসমীয়া নাটকখনৰ নাম হ'ল ৰামনৱমী। নেক্সট প্ৰশ্নটো হৈছে Which is the first drama translated from Sanskrit to Assamese? ইয়াত কৈছে যে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা প্ৰথম নাটক কোনখন। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে মহাকাল, বি নম্বৰত আছে ৰামনৱমী, সি নম্বৰত আছে শকুন্তলা আৰু ডি নম্বৰত আছে কৃষ্ণলীলা। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপচন সি শকুন্তলা। অৰ্থাৎ সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা প্ৰথম নাটকখনৰ নাম হৈছে শকুন্তলা। নেক্সট হৈছে হোৱাট ইজ দ্য ফাৰ্ষ্ট এছামিজ মান্থলি মেগাজিন। ইয়াত কৈছে যে প্ৰথম অসমীয়া মাহিলী আলোচনী কোনখন। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে বাহী, বি নম্বৰত আছে অৰুণোদয়, সি নম্বৰত আছে জোনাকী আৰু ডি নম্বৰত আছে বিজুলী। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপচন বি অৰুণোদয়। অৰ্থাৎ প্ৰথম অসমীয়া মাহিলী আলোচনীখনৰ নাম হৈছে অৰুণোদয়। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ফাৰ্ষ্ট এছামিজ ডেইলি নিউজ পেপাৰ। ইয়াত কৈছে যে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে প্ৰতিদিন, বি নম্বৰত আছে দৈনিক অসম, সি নম্বৰত আছে দৈনিক বাতৰি আৰু ডি নম্বৰত আছে অগ্ৰদূত। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপচন সি দৈনিক বাতৰি। অৰ্থাৎ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হৈছে দৈনিক বাতৰি। নেক্সট প্ৰশ্নটো হৈছে হু ট্ৰান্সলেটেড দ্য ড্ৰামা শকুন্তলা ফ্ৰম সংস্কৃত টু এছামিজ। ইয়াত কৈছে যে শকুন্তলা নাটকখন সংস্কৃতৰ পৰা অসমীয়ালৈ কোনে অনুবাদ কৰিছিল। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে হিমাংশু দাস, বি নম্বৰত আছে ৰাঞ্চা বৰুৱা, চি নম্বৰত আছে দিলীপ বৰা আৰু ডি নম্বৰত আছে লম্বোধৰ বৰা। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপচন ডি লম্বোধৰ বৰা। অৰ্থাৎ শকুন্তলা নাটকখন সংস্কৃতৰ পৰা অসমীয়ালৈ লম্বোধৰ বৰাই অনুবাদ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট এছামিজ লেডি হু উইন জ্ঞানপীঠ এৱাৰ্ড। ইয়াত কৈছে যে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন। ইয়াত চাৰিটা অপচন আছে। এক নম্বৰত আছে নলিনীবালা দেৱী, বি নম্বৰত আছে পূজা বৰুৱা, চি নম্বৰত আছে মামণি ৰয়ছম গোস্বামী আৰু ডি নম্বৰত আছে হীৰা শৰ্মা। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপচন চি মামণি ৰয়ছম গোস্বামী। অৰ্থাৎ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম হৈছে মামণি ৰয়ছম গোস্বামী। নেক্সট প্ৰশ্নটো হৈছে হু ইজ কল্ড কলাগুৰু। ইয়াত কৈছে যে কলাগুৰু বুলি কাক কোৱা হয়।
ইয়াত চাৰিটা অপশ্যন আছে এ নম্বৰত আছে ৰঘুনাথ চৌধুৰী বি নম্বৰত আছে ৰানছা বৰুৱা চি নম্বৰত আছে দিলীপ বৰা আৰু ডি নম্বৰত আছে বিষ্ণুপ্ৰসাদ ৰাভা এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন ডি বিষ্ণুপ্ৰসাদ ৰাভা অৰ্থাৎ কলাগুৰু বুলি বিষ্ণুপ্ৰসাদ ৰাভাক কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে সাহিত্য একাডেমী এৱাৰ্ড উইনিং বুক দেওলাংখুই ইজ ৰাইটেন বাই ইয়াত কৈছে যে সাহিত্য অকাডেমী বঁটা লাভ কৰা গ্ৰন্থ দেওলাংখুই কাৰ দ্বাৰা লিখা হৈছিল বা কাৰ দ্বাৰা ৰচনা কৰা হৈছিল ইয়াত চাৰিটা অপশ্যন আছে এ নম্বৰত আছে বিপাশা বৰা বি নম্বৰত আছে ৰানছা বৰুৱা চি নম্বৰত আছে ৰীতা চৌধুৰী আৰু ডি নম্বৰত আছে অনুৰাধা শৰ্মা এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি ৰীতা চৌধুৰী অৰ্থাৎ সাহিত্য অকাডেমী বঁটা লাভ কৰা দেওলাংখুই গ্ৰন্থখন ৰীতা চৌধুৰীয়ে ৰচনা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে দ্য স্মলেষ্ট এমং অল বুকছ ৰিটন বাই শংকৰদেৱা ইজ ইয়াত কৈছে যে শংকৰদেৱৰ দ্বাৰা ৰচিত সমগ্ৰ গ্ৰন্থৰ ভিতৰত আটাইতকৈ সৰু গ্ৰন্থ কোনখন ইয়াত চাৰিটা অপশ্যন আছে এ নম্বৰত আছে কীৰ্তন ঘোষা বি নম্বৰত আছে গুণমালা চি নম্বৰত আছে কালিয়া দমন আৰু ডি নম্বৰত আছে নান অফ দ্য এবভ এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি গুণমালা অৰ্থাৎ শংকৰদেৱৰ দ্বাৰা ৰচিত সমগ্ৰ গ্ৰন্থৰ ভিতৰত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম হৈছে গুণমালা নেক্সট প্ৰশ্নটো হৈছে য়াত্ৰিকৰ যাত্ৰা ইজ দ্য ফাৰ্ষ্ট এছামিজ ট্ৰান্সলেশ্যন অফ এন ইংলিছ নভেল ইজ ইয়াত কৈছে যে যাত্ৰিকৰ যাত্ৰা ইংৰাজী উপন্যাসৰ প্ৰথম অসমীয়া অনুবাদ সেই ইংৰাজী উপন্যাসখন হ'ল ইয়াত চাৰিটা অপশ্যন আছে এ নম্বৰত আছে লাইফ ইজ বিউটিফুল বি নম্বৰত আছে ৰোমিঅ' জুলিয়েট চি নম্বৰত আছে পিলগ্ৰিমছ প্ৰগ্ৰেছ আৰু ডি নম্বৰত আছে নান অফ দ্য এবভ এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি পিলগ্ৰিমছ প্ৰগ্ৰেছ অৰ্থাৎ যাত্ৰিকৰ যাত্ৰা ইংৰাজী উপন্যাসৰ প্ৰথম অসমীয়া অনুবাদ আৰু সেই ইংৰাজী উপন্যাসখনৰ নাম হৈছে পিলগ্ৰিমছ প্ৰগ্ৰেছ নেক্সট প্ৰশ্নটো হৈছে আসাম ভেলী লিটাৰেৰী এৱাৰ্ড ইজ গিভেন বাই ইয়াত কৈছে যে অসম উপত্যকা সাহিত্যিক বঁটা কাৰ দ্বাৰা প্ৰদান কৰা হয় ইয়াত চাৰিটা অপশ্যন আছে এ নম্বৰত আছে মেগৰ এডুকেশ্যনেল ট্ৰাষ্ট বি নম্বৰত আছে গভৰ্ণমেণ্ট অফ আছাম চি নম্বৰত আছে পাব্লিকেশ্যন ব'ৰ্ড অফ আছাম আৰু ডি নম্বৰত আছে UBPS এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ মেগৰ এডুকেশ্যনেল ট্ৰাষ্ট অৰ্থাৎ অসম উপত্যকা সাহিত্য বঁটা মেগৰ এডুকেশ্যনেল ট্ৰাষ্টৰ দ্বাৰা প্ৰদান কৰা হয় নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ ৰামধেনু ইয়াত কৈছে যে ৰামধেনু কাকতৰ প্ৰথম সম্পাদকগৰাকীৰ নাম কি ইয়াত চাৰিটা অপশ্যন আছে এ নম্বৰত আছে লক্ষ্মীনাথ বেজবৰুৱা বি নম্বৰত আছে ৰানছা বৰুৱা চি নম্বৰত আছে দিলীপ বৰা আৰু ডি নম্বৰত আছে ইন্দ্ৰকমল বেজবৰুৱা এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন ডি ইন্দ্ৰকমল বেজবৰুৱা অৰ্থাৎ ৰামধেনু কাকতৰ প্ৰথম সম্পাদকগৰাকীৰ নাম হৈছে ইন্দ্ৰকমল বেজবৰুৱা নেক্সট প্ৰশ্নটো হৈছে হুৱেন ৱাজ দ্য বড়ো সাহিত্য সভা এষ্টাব্লিছড ইয়াত কৈছে যে বড়ো সাহিত্য সভা কেতিয়া স্থাপন কৰা হৈছিল ইয়াত চাৰিটা অপশ্যন আছে এ নম্বৰত আছে 1947 বি নম্বৰত আছে 1917 চি নম্বৰত আছে 1985 আৰু ডি নম্বৰত আছে 1952 এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন ডি 1952 অৰ্থাৎ বড়ো সাহিত্য সভা 1952 চনত স্থাপন কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে হু ফাৰ্ষ্ট প্ৰিণ্টেড কীৰ্তন ঘোষা ইয়াত কৈছে যে কীৰ্তন ঘোষা কোনে প্ৰথমে প্ৰিণ্ট কৰিছিল বা ছপাইছিল ইয়াত চাৰিটা অপশ্যন আছে এ নম্বৰত আছে লক্ষ্মীনাথ বেজবৰুৱা বি নম্বৰত আছে হৰিবিলাস আগৰৱালা চি নম্বৰত আছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ডি নম্বৰত আছে ইন্দ্ৰকমল বেজবৰুৱা এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি হৰিবিলাস আগৰৱালা অৰ্থাৎ কীৰ্তন ঘোষা প্ৰথমে হৰিবিলাস আগৰৱালাদেৱে প্ৰিণ্ট কৰিছিল বা ছপাইছিল নেক্সট প্ৰশ্নটো হৈছে হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক পবিত্ৰ অসম ইয়াত কৈছে যে পবিত্ৰ অসম নামৰ গ্ৰন্থখনৰ লিখক কোন ইয়াত চাৰিটা অপশ্যন আছে এ নম্বৰত আছে মহেশ্বৰ নেওগ
বি নম্বৰত আছে মৃণাল তালুকদাৰ, চি নম্বৰত আছে হেমচন্দ্ৰ গোস্বামী আৰু ডি নম্বৰত আছে হীৰেণ গোহাঁই। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ মহেশ্বৰ নেওগ, অৰ্থাৎ পবিত্ৰ অসম নামৰ গ্ৰন্থখনৰ লিখক মহেশ্বৰ নেওগ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।